কলিয়াবৰৰ দুই সাইডে মানুহৰ কিমান ভিৰ হৈ আছে আপোনালোকে চাওক মই দেখাই দিছোঁ এই খুঁটাটো দেখিছে এই খুঁটাটো সম্পূৰ্ণৰূপে ভাগি গ'ল এইডালত লাগি পেলাই চাওক দাদাৰ এইটো নামটো লিখি থোৱা আছে উইংছ অফ হাজৰিকা যিহেতু নমস্কাৰ বন্ধুসকল কি খবৰ কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালে আছে আজি মই গৈ আছোঁ উইংছ অফ হাজৰিকা যিখন প্লেন আছে সেই প্লেনখন এইকেইদিন ইউটিউব হওক ফেচবুক হওক সকলোতে দেখি আছে চকুপানী লাগিছে বাইকতে আহিছোঁ কাৰণে আৰু সেইখন ৰাস্তাৰে আহি পাই গ'লহি আমাৰ ৰঙাগড়া এইখন চাবলৈ যিহেতু ওচৰৰ পৰা দেখি পোৱা নাই বা চুইও পোৱা নাইকিয়া সেইটো কাৰণে ওচৰলৈ যাব গৈ আছোঁ তালৈ আৰু আপোনালোককো দেখুৱাবৰ কাৰণে ভাল এটা ভিডিঅ' ল'বৰ কাৰণে তালৈ গৈ আছোঁ তেনেহ'লে ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে চাব বাইকত আহি থকাৰ কাৰণে মোৰ অকণ চকু পানী ওলাই আছে ঠাণ্ডা দিন একো নাই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবৰ কাৰণে ৰাতিপুৱাই আহিছোঁ গোটেই ভিডিঅ'টো চাব শেষলৈকে তেতিয়াহ'লে প্লেনখনৰ বিষয়ে আৰু কোনে নিছে কেনেকৈ আনিছে ক'ৰ পৰা আনিছে গোটেই ভিডিঅ'খিনি পাবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোক চাই থাকক To the city streets, we began to feel the fire. We rise like আৰু এয়াৰ ইণ্ডিয়াৰ এইখন বাছ এইখনেই হৈছে আপোনাৰ এই জাহাজখন এইকেইদিন আপোনাৰ মোবাইলত হওক ইউটিউবত হওক সকলোতে পূৰা প্ৰচাৰ চলি আছে আৰু আমাৰ কাৰণে গৌৰৱৰ বিষয় কিয়নো এজন অসমীয়া যুৱ ব্যৱসায়ীয়ে অসমলৈ আহিছে এইখনেই চাগে প্ৰথম হ'ব মোৰ পিছফালে থকা এইখনে উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়াৰ এইখনেই হৈছে বাহনখন সেইখন আৰু যে এই জাহাজখন দেখিছে সম্পূৰ্ণ 1 কোটি টকা দি মুম্বাইৰ পৰা আনিছে আৰু জাহাজখন আনিছে আপোনাৰ 3000 কিলোমিটাৰ অতিক্ৰম কৰি যোৱাকালি গুৱাহাটী পাইছিলে আজি ক্ৰমান্বয়ে লাহে লাহে আহিছে কিমান দীঘল জাহাজখন আনিবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছে কিন্তু আমাৰ যিজন অসমীয়া ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা শিৱসাগৰ হয় দাদা তেখেতে আমাৰ অসমবাসীক উপহাৰ দিব হয়তো 3-4 মাহৰ ভিতৰত এখন ক্লিয়াৰ হ'ব তেওঁ মই বিভিন্ন সংবাদ মাধ্যমত তেওঁৰ বক্তব্য দি থকা পাইছোঁ আৰু আপোনাক মই দেখাইছোঁ এইখিনি দেখিছে যে এইখিনি ইয়াতে লাগিব যোনকেইখন পাংখা থাকে পাংখা আৰু পাংখাকেইখন ব্লেক এখন ট্ৰাকে আনি আছে যিখিনি পাখি আছে পাংখা আছে যিহেতু লগাই আনিব নোৱাৰে এইখন চাওক উইংছখিনি আপোনাৰ এনেকৈ বেলেগ এখন ট্ৰাকত নিয়া হৈছে এইটো এটা বহুত ডাঙৰ চেলেঞ্জিঙৰ কাম হয় আৰু পিছ চাইডটো যদি দেখে পিছ চাইডটো চাওক ইয়াতো আপোনাৰ চাগে কিবা বস্তু লাগিব কিন্তু গোটেইখন একেলগে অনাৰ সম্ভৱ নহয় সেইটো কাৰণে খুলি পেলাই অনা হৈছে ব্যৱস্থা কৰিছে চাওক মই গোটেই এৰোপ্লেনখন জাহাজখন দেখাই আছোঁ আমি ওপৰত আচলতে সৰুকৈ দেখোঁ কিন্তু আচলতে সৰু নহয় এখন বহুত ডাঙৰ বৃহৎ হয় প্ৰায় 150 ফুটমান দীঘল মই খোজকাঢ়ি পেলাই গৈ দেখাই আছোঁ কিমান দীঘল হয় আৰু ইয়াত বহুত মানুহৰ ভিৰ সাংবাদিকৰ পৰা আদি কৰি বহুত মানুহৰ ভিৰ হৈছে আৰু চাওক দাদাৰ এইটো নামটো লিখি থোৱা আছে উইংছ অফ হাজৰিকা যিহেতু হৰিপ্ৰসন্ন হাজৰিকা দাদাৰ সম্পূৰ্ণ নামটো সেইটো লিখি থোৱা আছে উইংছ অফ হাজৰিকা আৰু এইখন এয়াৰ ইণ্ডিয়াৰ বিমান হয় সেইটো কাৰণে এয়াৰ ইণ্ডিয়াৰ নামটো লিখি থোৱা আছে আৰু এইবোৰ যে সৰুবোৰ দেখা পাইছে সৰু সৰু আইনা এইবোৰ খিৰিকী হয় এয়াৰবাছ A320 এইটো মডেলৰ হয় এইটো আপোনাক মই জুম কৰি দেখাই দিছোঁ আপোনালোকক এয়াৰবাছ A320 এইটো মডেলৰ হয় আৰু এইখন যি এয়াৰ ইণ্ডিয়াৰ ৰিটায়াৰ্ড বিমানখন আছে এই বিমানখন নিয়া হ'ব শিৱসাগৰলৈ আৰু শিৱসাগৰত মই যিজনৰ নাম কৈছোঁ হৰিপ্ৰসন্ন হাজৰিকা এজন অসমীয়া যুৱ ব্যৱসায়ী হয় তেখেতে এখন সুদূৰ মুম্বাইৰ পৰা আনিছে আৰু এই জাহাজখনে ইয়াৰ ভিতৰত হ'ব আপোনাৰ এখন ৰেষ্টুৰেণ্ট ইয়াৰ ভিতৰত আৰু বহুত দামত হ'ব বুলিও নহয় দাদাই যিহেতু বিভিন্ন ইণ্টাৰভিউত দিছে যে এইখনৰ ভিতৰত খুব সুলভ মূল্যত আমাৰ অসমীয়াসকলে খুব সুলভ মূল্যত উপযোগী হোৱাকৈ অসমীয়াসকল তালৈ যাব পৰাকৈ শিৱসাগৰত এখন স্থাপন হ'ব ইয়াৰ ভিতৰত বিভিন্ন ধৰণে ইয়াৰ পৰা যোৱাৰ পিছত 3 মাহমান লাগিব এইখন সজাবৰ কাৰণে যি আহিছে আৰু এইখন যি খুলিছে পাংখাবোৰ এতিয়া যিহেতু খুলি আনিছে এইখন সম্পূৰ্ণৰূপে খুলি আনিছে আৰু এই পাংখাখন লগাবহি ডুবাইৰ টীমে মই ডাটিং কৰিব আৰু 2-3 মাহৰ ভিতৰতে অসমবাসীক হয়তো বিহুৰ কেইমাহমানৰ পিছতে বহাগ বিহুৰ আগে এইখন আমাৰ অসমবাসীক হৰিপ্ৰসন্ন হাজৰিকা ডাঙৰীয়াই উপহাৰ দিব পুলিচৰ লোকেও প্ৰশাসনৰ লোকেও সহায় কৰি আছে কিয়নো এইখন বহুত দীঘল চাওক জাহাজখন লাহে লাহে গৈছে আৰু সেইটো গতিতে আগবাঢ়ি আছে বোলে বহুত স্পীডত গৈছে তেনেকুৱা নহয় আৰু প্ৰশাসনৰ লোকো হয়তো থানাই নিৰ্দিষ্ট এলেকাত থানাই যাব চাওক কিমান লাহে লাহে যাব লগা হৈছে এখন দীঘল বাহন লৈ পেলাই আৰু ৰখিব লাগিব আৰু একেবাৰতে গৈ পেলাই 30-40-50ত তেনেকৈ যাব পাৰিব তেনেকুৱা নহয় এখন ৰখি পেলাই যাব লাগিব ঠায়ে কিয়নো ৱাৰ আছে আমাৰ মেইন ৰোডটো বাইপাছটো বনাই আছে আমাৰ বাইপাছতো অকণ সুবিধা হৈছে কিন্তু কলিয়াবৰৰ পৰা সিফালে যিহেতু বাইপাছ নহয় আৰু ৰাস্তা বহুত ঠেক হয় তেতিয়াতো আৰু চেলেঞ্জিং কাম হ'ব
আৰু ইমান দূৰ আনিছে যেতিয়া সেইখিনিও সুকলমে পাৰ হৈ যাব আশা কৰোঁ ভালে ভালে গৈ নিৰ্দিষ্ট স্থানত পাওকগৈ আৰু আপোনালোকে দেখা পাইছে এই বাংকাৰডাল যিডাল আছে এইডাল বেকা হৈ গৈছে কাৰণ বহুত ওজনৰ হয় আৰু সেইকাৰণে বহুত ৰিক্সত আনিব লগা হৈছে আপোনালোকে চাওক বহুত লাহে লাহে যাব লগা হৈছে আৰু শিকলি দি বান্ধি আনিছে ইয়াত আপোনাৰ গাড়ীখন গৈ আছে কিন্তু ইয়াতে আপোনাৰ মাজৰখিনি গাড়ীখনৰ দাবি গৈছে চাওক এই বস্তু কিমান ওজন হয় আৰু এই ইমান বিশাল ওজনৰ জাহাজ এখন ইয়াত অনাটো এটা বহুত চেলেঞ্জিং কাম আৰু সেইজন কৈছে এজন অসমীয়াই সেইটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু এইটো মই প্ৰত্যেক বাৰে বাৰে ক'ম এজন অসমীয়া আনিছে আৰু প্লেনখন চাবলৈ ৰাস্তাৰ দুই কাষে মানুহৰ ভিৰ চাওক এতিয়া বৰ্তমান কলিয়াবৰ পাইছেহি কলিয়াবৰৰ দুই চাইডে মানুহৰ কিমান ভিৰ হৈ আছে আপোনালোকে চাওক মই দেখাই দি আছোঁ সব মানুহে মোবাইলৰ কেমেৰা উলিয়াই ফটো কৰিছে আৰু ভিডিঅ' কৰিছে আৰু চাওক মানুহৰ দুই কাষে মই দেখাই দিছোঁ কিমান ভিৰ হৈ আছে মই অলপ আগত কৈছিলোঁ যে কিমান ভিৰ হ'ব যিহেতু 4 লাইনত পুৰাকৈ আহি গৈছিলে এতিয়া যিহেতু এইফালে 2 লাইন হয় সেইটো কাৰণে আহিবলৈ বহুত কষ্ট হ'ব আৰু সেইকাৰণে ইয়াত মানুহৰ ভিৰ হৈছে আৰু লগতে যি ৱাৰ আছে ৱাৰবোৰ লাগি গৈছে বহুত কষ্ট হৈছে আহিবৰ কাৰণে আৰু কিমান চেলেঞ্জিঙৰ কাম চাওক এইডাল ৱাৰডাল লাগি গৈছে ৱাৰডাল লাগি যোৱাৰ ফলত অলপত ছিগি যোৱা নাইকিয়া চাওক এইডাল ৱাৰডাল ওপৰত লাগি গৈছে চাওক আৰু মানুহে চিঞৰ মাৰি দিছে এইডাল ৱাৰডাল লাগি গৈছে কাৰণে দাঙিব লাগিব আৰু সম্ভৱ নাযাব নেকি চাওক আৰু খুঁটাটো ভাঙি গৈছে খুঁটাটো ভাগি গ'ল এইটো খুঁটা চাওক এই খুঁটাটো ভাগি গৈছে আৰু মই দেখাই দিছোঁ এই খুঁটাটো দেখিছে এই খুঁটাটো সম্পূৰ্ণৰূপে ভাগি গ'ল এইডালত লাগি পেলাই আৰু এইটো বহুত চেলেঞ্জিঙৰ কাম আপোনালোকে চাওক খুঁটাটো ভাগি থাকিলে এই খুঁটাটো মই দেখাই দিছোঁ খুঁটাটো ভাগি থাকিলে আৰু কাৰেণ্টৰ খুঁটা এই খুঁটাটো ভাগি থাকিলে এইডাল ৱাৰডাল ইয়াত লাগি পেলাই ইয়াত ভাগি থাকিলে ৱাৰ এনেকৈ দাঙিব লগা হৈছে চাওক ৱাৰকেইডাল এনেকৈ এজনে তলত থকা এই মানুহজনে দাঙি আছে আৰু এনেকৈ পাৰ কৰিব লগা হৈছে সব ৱাৰ যিহেতু ৰাস্তা ইফাল সিফাল হৈছে এনেকৈ দাঙিব লগা হৈছে আৰু গাড়ীখন যোৱা এইখন আপোনালোকে দেখা পাইছে গৈ আছে এইখিনিৰ পিছত মানুহৰ পিছত এতিয়াও আছে কিয়নো গাড়ীখন চাবলৈ বহুত ভিৰ কৰিছে আৰু যিহেতু গাড়ীখনে আমাৰ পৰা বিদায় ল'লে সেয়েহে ভিডিঅ'টো দীঘলীয়া নকৰাকৈ আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ আৰু এনেকুৱা সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে যদি মোৰ চেনেলটো নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি পেলাই লাইক এটা কৰিব আজিলৈ ধন্যবাদ ভিডিঅ'টোৰ পৰা বিদায় দিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পোৱালৈকে আপোনালোক সুস্থ হৈ থাকক সবল হৈ থাকক আনৰ ভাল চিন্তা কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক আজিলৈ বিদায় ধন্যবাদ